নমস্কাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাই আজি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই বনাইছোঁ ডেক্সি মুখত দিয়া পিঠা। পিছে মই ডেক্সি মুখত দি বনোৱা নাই দেই, আপোনালোকক ভিডিঅ'টো দেখাই দিম বাৰু ৰ'ব। প্ৰথমে মই লৈছোঁ চাউল 1 কাপ। এই চাউল কাপ ভাত খোৱা চাউলে হয়। ধুনীয়াকৈ মই ধুই লৈছোঁ। ধুই লৈ পিনি প্ৰথম পানীখিনি পেলাই এতিয়া মই আকৌ বেলেগ পানী অকণমান দি 1 ঘণ্টাৰ কাৰণে তিয়াই ৰাখিলোঁ। আৰু তিয়াই ৰখাৰ পাছতে এতিয়া 1 ঘণ্টা হৈ গ'ল। সেইকাৰণে এখন খৰাহীত ধুনীয়াকৈ ওপৰত ৰুমাল এখন দি এতিয়া মই চাউলকেইটা অকণমান শুকাবৰ কাৰণে টুকি ৰাখিম। এয়া আপোনালোকে অকণমান এনেকৈ যদি বনাব বিচাৰে, এনেকৈ এই পদ্ধতিৰে বনালে প্ৰথমবাৰতে ধুনীয়াকৈ এই পিঠাবিধ হৈ যাব। এয়া মই ধুনীয়াকৈ এনেকৈ টুকি দিছোঁ আৰু অকণমান মই ভিডিঅ' কৰা নহ'লে অকণমান ৰ'দতো উলিয়াই দিলোঁ। যিহেতু মই কামখিনি লৰালৰিকৈ কৰিছোঁ, সময় নাই মোৰ হাতত, সেইকাৰণে অকণমান ৰ'দত দি আগতীয়াকৈ শুকুৱাই ল'লোঁ। এয়া এতিয়া মই ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ মিক্সিত। তাৰ পাছতে মই পানী অকণমান দি পিঠাখিনি সানি ল'লোঁ। বেছিকৈ পানী দিব নালাগে, আপোনালোকে নিশ্চয় ভিডিঅ'টোত ধৰিব পাৰিছে। অকণমান কম হৈছিলে আৰু অকণমান পানী দি ধুনীয়াকৈ এনেকৈ মোহাৰি পিনি তাৰ পাছতে এখন চালনী বা খৰাহী বাঁহৰ অকণমান ডাঙৰ ফুটা থকা তেনেকুৱাৰে আপোনালোকে চালি ল'ব পাৰিব। মই পিছে এখন চালনীখন ঘন আছিলে, ঘন কাৰণে মই এটা বেলেগ পদ্ধতিৰে চালিলোঁ, সেইটো আৰু আপোনালোকক নেদেখুৱালোঁ। প্ৰথমটো পিঠা বনাবলৈ লৈছোঁ, চাওকচোন বাৰু হয় নে নহয়, কি হয় আপোনালোকে ভিডিঅ'টো চাই থাককচোন। এয়া ওপৰত নহয় মাজত দিছোঁ মিঠা হ'বৰ কাৰণে। আপোনালোকে বেছি মিঠা বিচাৰিলে পিঠাখিনিৰ লগতো চেনি অকণমান মিলাই ল'ব পাৰে। মই বেছি মিঠা নাখাওঁ কাৰণে অলপকৈ দিছোঁ। আৰু অকণমান তলত দিব লাগিছিলে, পিছে অকণমান ওপৰতে দিয়া হ'ল মিশ্ৰণটো। আৰু এতিয়া ধুনীয়াকৈ কুকাৰটো মই গৰম কৰি থোৱা কুকাৰটোৰ ওপৰত চাকনিখন বহাই দিলোঁ। এতিয়া গেছটো অকণমান ডাঙৰ কৰি দিম আৰু একেবাৰে কম সময়তে আপোনালোকে এই পিঠাবিধ বহুতখিনি পিঠা বনাই দিব পাৰিব। কেতিয়াবা যদি কোনোবা আলহী আহিবলগীয়া থাকে বা কিবাকিবি অকেজন থাকিলে আপোনালোকে এই পিঠাবিধ ঘৰতে কম সময়তে প্ৰস্তুত কৰি আলহীক খুৱাব পাৰিব। আৰু এইটো দেখিছেনে, প্ৰথম পিঠাটো ইমান ধুনীয়াকৈ হৈ গ'ল। আৰু এইটো এটা কাপত বনালোঁ। দ্বিতীয়টো পিঠা এয়া অকণো ভগা নাই, ইমান ধুনীয়াকৈ হৈ গৈছে। প্ৰথম যিকোনো কাম এটা কৰিলে ভাল হ'লে মনটো বহুতেই ভাল লাগে। আৰু আকৌ বনাবলৈ লৈছোঁ। এনেকৈয়ে মই গোটেই পিঠাকেইটা বনাই ল'লোঁ। চাউল যিহেতু মোৰ 1 কাপ আছিলে, বেছি পিঠাও হোৱা নাই বাৰু, দেখাই দিম শেষত কেইটা পিঠা হ'ল। এটা বাৰু আমি ভিডিঅ' নকৰাকৈ খাই ল'লোঁ ভণ্টি আৰু মই। আৰু পাছত আমাৰ পিঠা থাকিলে 8টা হৈছিলে, 6টা থাকিলে 2টা আমি খালোঁ। এই পিঠাবিধ বাৰু খাই কোনে কোনে ভাল পায় কমেণ্ট এটা কৰি জনাবলৈ কিন্তু নাপাহৰিব দেই। মই কিন্তু খাই ভাল পাওঁ। তাৰ উপৰিও মই নিজে ঘৰতে বনাই খাবলৈ বহুত মন আছিলে, সেইকাৰণে মই আজি প্ৰথম বনাইছোঁ। প্ৰথম বনাওঁতে ইমান ধুনীয়াকৈ হৈছে দেখিছেনে। তাৰ পাছতে ভণ্টিয়ে চাহ বনালে, চাহৰ লগত খাম বুলি। এতিয়া খাম আৰু দুয়োজনীয়ে। আপোনালোকে এনেকৈ খাইছেনে নাই বাৰু? পিছে এবিধ পিঠা সকলোৱে খাই আছে বুলিয়ে মই ভাবোঁ, জানেই নিশ্চয় সকলোৱে। এয়া ফাইনেলি আমাৰ খাবলৈ হৈ গ'ল। এতিয়া আমি খাই লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে মোৰ ফালৰ পৰা বহুত